নমস্কাৰ ষ্টুডিঅ'ত মই পুনাকন ভাইটি আপোনালোক সকলোকে আমাৰ এই জেওৰাখুটি অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আমাৰ আজি জেওৰাখুটি অনুষ্ঠানৰ বিশেষ দুজন অতিথি আছে। এই অতিথি দুজনৰ আপোনালোক সকলোৱে চিনি পায়, তথাপিতো আকৌ এবাৰ চিনাকি কৰাই দিওঁ। এই দুজন ব্যক্তি আচলতে আমাৰ সকলোৰে প্ৰিয় গ্ৰীষ্ম দাদা আৰু শীত দাদা। হয়তো আপোনালোকে বুজা নাই চাগে। এই দুজন হৈছে গৰম দিন দাদা আৰু ঠাণ্ডা দিন দাদা। স্বাগতম জনাইছোঁ আপোনালোক দুজনকে এই জেওৰাখুটি অনুষ্ঠানলৈ। আপোনালোক দুজনে ইমান বছৰৰ পৰা কাম কৰি আহিছে, আপোনালোক দুজনৰ ৰাইজৰ আদৰণি কেনেকুৱা? আদৰণিটো প্ৰথমে গৰম দাদা আপোনাৰ পৰা জানিব বিচাৰিছোঁ। পুনাকন ভাইটি, তোমাক প্ৰথমে ধন্যবাদ জনাইছোঁ। তুমি যে এই গৰম দাদাক ৰাস্তাৰ পৰা উঠাই আনি ষ্টেজত বহাইছা, ধন্যবাদ জনাইছোঁ। একচুৱেলি মই যেতিয়া এণ্টি মাৰোঁ তেতিয়া ৰাইজে মোৰ কাৰণে কাপোৰ খুলি চৰি ভুলটো নুবুজিব আকৌ দেই। ৰাইজে মোৰ কাৰণে গৰমৰ কোবতে কাপোৰ খুলি দিবলৈ হয়। মোৰ তাপটো ইমান গৰম নহয়, ৰাম ৰাম থাকিব নোৱাৰে মানুহে। দুজনৰে কিবা প্ৰফিট মাৰ্জিন বুলিবলৈ কিবা আছে নেকি? প্ৰফিট মানে যোৱা বছৰ মোৰ বেছি লাভ নহ'ল, 33 ডিগ্ৰী চেলচিয়াছে মই গৰম দিব পাৰিলোঁ। ঠাণ্ডা দিন দাদা আপোনাৰ পৰা জানিব বিচাৰিম, আপোনাৰ ৰাইজৰ আদৰণিটো কেনেকুৱা? ৰাইজৰ প্ৰভাৱটো কেনেকুৱা? মই জানো, তথাপিতো আপোনাৰ মুখৰ পৰা শুনিব বিচাৰিছোঁ। প্ৰথমে পুনাকন ভাইটি তোমাক ধন্যবাদ জনাইছোঁ। মোৰ এণ্টিটো অলপ বেলেগ। মই যেতিয়া এণ্টি মাৰোঁ ৰাইজে কাপোৰ কানি গোটেইবোৰ ঢাকি লয় আৰু ওচৰ চাপি গ'লে কিয় জানো কপি কপি কথা কয়। আচলতে প্ৰথমে মোৰ বহুত কষ্ট হৈছিলে। মই যেতিয়া প্ৰথম আহিছিলোঁ তেতিয়া মানুহবোৰে জুই সেকি সেকি মোক খেদি দিয়ে। একচুৱেলি এই স্মাৰ্টফোনৰ জামানাটো অহাৰ পৰা মোক ৰাইজে খুবেই ধুনীয়াকৈ আদৰি লৈছে, কাৰণ এতিয়া চবৰ হাতে হাতে স্মাৰ্টফোন হোৱাৰ কাৰণে কোনো জুই সেকিব নিবিচাৰে। গৰম দাদা আপোনাৰ 12 মাহে বিজনেছ চলা জেগা আছে নেকি ক'ৰবাত? বিজনেছ বুলিবলৈ তেনেকুৱা নাই, আফ্ৰিকাতে চলে আৰু মোৰ 12 মাহে। ঠাণ্ডা দাদা আপোনাৰ? অসমততো 6 মাহ দিনে বিজনেছ কৰিব পাৰোঁ, কিন্তু মোৰ এনেকুৱা বিজনেছ জেগা আছে কিছুমান জেগা, যেনে ধৰক কাশ্মীৰ, এণ্টাৰ্কটিকা, সেইবোৰত মোৰ 12 মাহে চলে বিজনেছ। মোৰ প্ৰফিট হয় কিছু। মোৰ যোৱা বছৰ কিছু লাভ হ'ল। মই -35 ডিগ্ৰীলৈকে ঠাণ্ডা দিলোঁ। যোৱা বছৰ এনেকুৱা অৱস্থা হৈ গৈছিলে, মানুহে গা ধুব গ'লে বৰফ হৈ যায়, হাতুৰি দি ভাঙিব লাগে, হাতুৰি দি। তেনেকুৱা অৱস্থা হৈ গৈছে। মানুহৰ এই মৰম দেখি মই কিছু পাগলাই গ'লোঁ দেই, পাগলাই গ'লোঁ। মোক ইমান মৰম দিলে মানুহে। এনেকৈ যে ৰাইজে প্ৰতি বছৰে মোক আদৰি থাকিবলৈ মোৰ অনুৰোধ জনালোঁ। ৰাইজৰ মোৰ ফালৰ পৰা বহুত মৰম, বহুত ঠাণ্ডা। মই চবকে বৰফ এটুকুৰা দিম, আইচ দিম। বাহ, আপোনালোক দুটা ফেমাছ হোৱাৰ পিছত কিছু কাহিনী আছে, আপোনালোক দুটা মানিব লাগিব কিন্তু। মোৰ ফালৰ পৰা সকলোৱে ঠাণ্ডা থাকিল। ধন্যবাদ থাকিল। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। कौन है ये लोग? कहां से आते हैं? ऐसा नहीं चलेगा, ऐसा नहीं चलेगा। दबा के लाकर ठोक लीजिए।